हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ এই ইউটিউব চেনেল লৈ फ्रेंड्स আজি মই আপোনালোকক জনাব চেষ্টা কৰিম যে বেষ্ট ব্যাকগ্ৰাউণ্ড ইৰেজাৰ এপ কোনটো যোনটো ব্যাকগ্ৰাউণ্ড ইৰেজাৰ এপ ইউজ কৰিলে আপোনালোকে আপোনালোকৰ ব্যাকগ্ৰাউণ্ডৰ যোনটো ইমেজটো অতি সহজে পাৰফেক্টলি ৰিমুভ কৰিব পাৰিব তো আপুনি যদি নাজানে কোন এপটো দি কৰিলে আপোনালোকে বেছি ভাল হয় ব্যাকগ্ৰাউণ্ড ইৰেজাৰ এপ তো ভিডিওটো প্ৰথমৰ পৰা শেষ পৰ্যন্ত চাই থাকক চাওক এপটো হৈছে প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰি দিব ব্যাকগ্ৰাউণ্ড ইৰেজাৰ বুলি এপটো লোগো সাৰ্চ চাই লওক এইটো প্লে ষ্টৰত গৈ ব্যাকগ্ৰাউণ্ড ইৰেজাৰ বুলি সাৰ্চ কৰি দিব এইটো এপ আপোনালোকে পাই যাব ডাউনলোড কৰি লব মই আগৰ পৰা ডাউনলোড কৰা আছে তো মই ওপেন কৰিলো ओपन करी की करिब जोन फटोटोर आपनार बैकग्राउंड इरेज करिब लागे हेई फटोटो प्रथमे ए इरेजारत दबाई फटो सिलेक्ट करि लबो करार पिছত आपनालोके मोबाइल फोल्डारर পৰা जोनटो बैकग्राउंड इरेज करिब बिचारे हेई फटोटो লৈ লব ঠিক আছে মই এনে এটা মোবাইল ফ্রেম লৈ লৈছো जोनटो बैकग्राउंड तो इरेज करिब लागे ठीक আছে গোটেটো নিজৰ সাইজৰ কৰি লব ফটোটোত তাৰ পিছত এই ৰাইট সাইডত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়া চাও পৰিছে ইৰেজাৰত টিপিলে এটো দি যদি আপোনালোকে ইৰেজ কৰে নিজে মেনেজ কৰিব পাৰিব কোড কিমানখিনি ইৰেজ কৰিব ফটোটোৰ কিমানখিনি কাটিব ব্যাকগ্ৰাউণ্ডটো আৰু যদি আপোনালোকে নিজে মানে এক্টিভত কৰি দিব বিচাৰে যদি তেনেহলে এই অটোত দবাই দিব অটোত দবাই এনেকে কৰি না সাইজটো মিলাই লব মজামজিকে আনি মাজে আনি এনেকে এৰি দিব ধৰক ৰব ইয়াতনি মাজত আনি এৰি দিব এই প্ৰসেসিং লৈছে সাক মাজৰ গুটেখিনি নাইকিয়া হৈ গল তাৰ পিছত কিনাৰ কিটা কৰিব বিচাৰে যদি কিনাৰ কিটাও গৈ এনেকে ৰখাই দিব গুটে কিটা উৰি গল চাব পাৰিছে তো আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ ফটোটোৰ ব্যাকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰিব এই এপটোৰ দ্বাৰা তো এতিয়া কথা আহিল ফটোটো সেভ কেনেকৈ কৰিব চাও ওপৰত এটা ৰাইট চিন চাব পাৰিছে এই ৰাইট চিনটোত ক্লিক কৰি দিব এবাৰ ক্লিক কৰাৰ পিছত ইয়াত এনে এটা তলত অপচন দিছে ফটোটো স্মুথ কৰিব বিচাৰে যদি কৰি লব পাৰিব তাৰ পিছত আকৌ ৰাইট চিনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে এটুত এড ব্যাকগ্ৰাউণ্ডটো কৰিব পাৰিব লিখা আছে সেভ ইন পিএনজি কৰিব পাৰি এইটো পিএনজিত সেভ কৰিব পাৰিব বা জেপিজি টো সেভ কৰিব পাৰিব তো আপোনালোকে যোনটো ইচ্ছা হয় কৰি লব থাক হাই ৰেজুলেশন কৰিব ম্যাক্স ৰেজুলেশন কৰিব পাৰিব নরমাল ৰেজুলেশন কৰিব পাৰিব যোনটো ভাল লাগে কৰি লব ঠিক আছে তো আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ এডিট কৰিব লাগে ব্যাকগ্ৰাউণ্ড ইৰেজাৰ এপেৰে আৰু কোনটো বেষ্ট ব্যাকগ্ৰাউণ্ড ইৰেজাৰ এপ হয় তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিও লৈ তেতিয়ালৈ বাই